হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আপোনালোক সকলোলৈকে মোৰ নতুন ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এতিয়া আমি সকলোৱে ৰাতিপুৱা এতিয়া বাজিছে 10টা। আমি এতিয়া সকলো যাবলৈ ওলাইছোঁ। পিকনিক বুলি নহয় আৰু ঘৰৰ সকলোখিনি ঘৰতে বনাই লৈ বাহিৰলৈ অকণ ফুৰি আহিমগৈ বুলি ভাবিছোঁ। ক'ত যাওঁ আপোনালোকক সকলোখিনি দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰা দেৰিয়ে হৈ গ'ল। ৰাতিপুৱা সেইখিনি খানা পিনা বনাই লাগি থাকোঁতে বহুত দেৰি হৈ গ'ল। এয়া বনাই মেলি আজৰি হৈ ওলাইছোঁহি আৰু এয়া ওলাই মেলি ৰেডি হৈছোঁ। এতিয়া যাম আৰু ঘৰতে সকলো ৰেডি কৰি লৈ লৈছোঁ। এয়া আমাৰ ধুনু ৰেডি। চাওঁ ধুনু, এইফালে মুখখন কৰি যা। চুলি তুলি বান্ধি লৈছোঁ বুলি ধুনীয়া হয়। এইজনী আমাৰ ধুনু ছোৱালী। ধুনু ছোৱালী ৰেডি হৈ গ'ল, চোৱা আকৌ। খানা পিনা ভৰাই হ'ল নে চাইছোঁ। এইবোৰ বেগে বেগে ভৰাই দিলে। প্ৰেছাৰ এইখিনি চব খানা ৰেডি হৈ গ'ল ভৰাই। এয়া আমাৰ মায়ে ষ্টাইল কৰি লৈছে। ষ্টাইল কৰি তামোল কাটিছে। তামোল নহ'লে নহ'ব। তামোল ৰেডি কৰি লৈছে পুৰা। তোন মাহী ওলাই হ'লনে? চাওঁ এয়া মাহী ৰেডি হ'ল না? কৈ দিয়ক, হাই কৈ দিয়ক। হাই 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 হাই। অঁ এয়া আমি এতিয়া ওলাই আহিছোঁ। হাই কৈ দিয়ক। নালাগে। পাই গ'লোহি কমলাবাৰী। এয়া দেখিছে কিমান ভিৰ হৈ আছে। পুৰা ৰ'দত একো কৰিবই পৰা নাই। কেনি নিলে আকৌ, ইয়াত আনিবলৈহে ক'লো। এতিয়া খাবলৈ বহিছে। কিবা এটা খাই লওঁ বুলি ভাবিছে। কিবা এটা খাই মেলি আকৌ ফুৰিবলৈ যাম আৰু। এয়া বহি আছে। ভালে হ'লে গছজোপা চাওঁতে
ওখলে গৈ থাকিব এনেকৈ ভৰিবোৰ বিষাই যায় এনেকৈ হ'লে। ভাগৰি গৈছোগে দেই আহোঁতে মই বেছিকৈ ওখলে আহোঁতে বা কেনি গ'ল? বা আগত নি আগত গৈ আছো। আৰু অকমানি পোৱালি কোন গৈ আছে আগত? এয়া দেখিছে কিমান ভিৰ। আজি জানুৱাৰী 2টো দিনাখন আহিছোঁ আমি। গোটেই ভিৰ, ছেকেণ্ড দিনা যাবই নোৱাৰি। মানুহক কিমান ভিৰ, এইখিনি দেখিছেনে বাৰু? আমাৰ এগৰাকী ভাগৰ চাগৰ নাই, খোজকাঢ়ি পূৰা ফুৰিছে দেই সঁচাকৈ। বহুতো খোজকাঢ়ি আহিলে। সেইখিনি বা নহয়, তাৰ আগতো আহি আছে বাপেকৰ লগত। এইখিনিতে গোটেই মানুহ ভিৰ হৈ আছে গোটেইখন। এয়া মই আহি আছোঁ এতিয়া, নাজানো কি আছে কি নাই। আজি ময়ো প্ৰথম আহিছোঁ। গৈ থাকোঁচোন ব'লক, চাই কি পাওঁ। চাই গৈ আছোঁ। যিখিনি চালোঁ ভালেই লাগিলে। কেতিয়াবা আপোনালোকো সকলো আহিব পাৰে এনেকৈ ইয়াতে বনভোজ খাবলৈ। ঠাইডোখৰ ধুনীয়া, ভাল হয়, চাবহি পাৰে। চাই ভালেই পাব আশা কৰোঁ। এয়া আহি আছোঁ ভিউ পইণ্টত উঠি। ভাগৰ লাগি গৈছেগৈ আহোঁতে ইয়াত। বহুত ওখ হয়, আহিবই পৰা নাই। একদম শেষলৈকে আহিলোঁ, লাষ্টলৈকে আহি ভাগৰ লাগি গ'ল। একদম ওপৰ পালোহি, ভাগৰি গৈছোঁগৈ আহি। ইফালে ৰ'দো দি আছে, গৰম হৈছে। এইফালে আপোনালোকক দেখাম ওপৰৰ পৰা দৃশ্যটো কিমান ধুনীয়া লাগে, চাব আপোনালোকে।
বেশি হলে ডাকে ছোৱালীৰ কথাই বুকু পিন্ধে ছোৱালী নাচাও বুলি দাড়ি চুলি পকালি বুঢ়া বয়সতহে তোৰ মৰিছে পৰকীৰ্তি ছোৱালী নাচাও বুলি দাড়ি চুলি পকালি বুঢ়া বয়সতহে তোৰ মৰিছে পৰকীৰ্তি দিবনি ঘৰ ধৰিব পৰা এজনী প্ৰথমতে মই আমাৰ কমলাবাৰীৰ ইয়াত বনভোজ খাবলৈ অহাৰ কাৰণে মই সকলোকে মোৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আজি বছৰৰ দ্বিতীয়টো দিন হয়। যোৱাকালি আমাৰ যথেষ্ট ৰাইজ হৈছিলে, যোৱাকালিও আমাৰ, আৰু আজি বিশেষকৈ স্কুল কলেজৰ ষ্টুডেণ্টসকল আহিছে, বিশেষকৈ ফিল্ড অধ্যয়নৰ কাৰণে। আমাৰ ইফালে এখন জৈৱ বৈচিত্ৰ উদ্যান কৰিছোঁ আমি, সাহিত্যী মনীষী উপবন নামেৰে, আৰু এখন তিতাচপা বাৰী আছে আমাৰ প্ৰায় 400 বিঘা। তাৰপৰা এখন আমি ঔটেঙাবাৰী কৰিছোঁ 200 বিঘামান। ঠিক তেনেধৰণে আমাৰ বাঁহ কৰিছোঁ গুটিৰ পৰা আমি প্ৰায় 1000 বিঘামান। আকৌ এখন আমাৰ জিলাখনৰ ভিতৰতে আটাইতকৈ ডাঙৰ ফল মূলৰ বাগিচা এখন কৰিছোঁ আমি, আৰু তাত আমাৰ এইবাৰ হেলেচ, পনিয়ল, আমলখি, মধুৰি এইবিলাক লাগিছেই আমাৰ। গতিকে ঠিক তেনেকৈ আমাৰ এইফালে এখন ডাঙৰ চুমনি কৰিছোঁ। গতিকে কমলাবাৰী বহুতে ভাবে অকল আৰু বনভোজস্থলী বনভোজ খাই ভাবে, সেইটো নহয় আচলতে। ইয়াত গোটেই এৰিয়াটো যদি ভালকৈ ঘূৰে তেতিয়াহে গম পাব যে ক'ত কি আছে। আৰু বিশেষকৈ আমাৰ এইটো গেলেকী সংৰক্ষিত বনাঞ্চল, আৰু তাত আমি কেনেকৈ ফৰেষ্টটো আমাৰ ভাল ধৰণে ৰাখিব পাৰোঁ, সংৰক্ষণ তাৰে আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু তাত বিভিন্ন আমি এতিয়া পদক্ষেপ লোৱা হৈছে গছ গছনি ৰোৱাৰ ক্ষেত্ৰত। কাৰণ মানৱ জাতি জীয়াই থাকিবলৈ হ'লে অকল মানৱ জাতি বুলিয়ে নহয়, সকলো পৃথিৱীৰ জীৱ জন্তু জীয়াই থাকিবলৈ হ'লে মানে গছ লাগিবই, আৰু সেইটোকে আমি ইয়াত বিভিন্ন প্ৰজাতিৰ গছ গছনি লগাই থকা হৈছে। ইয়াত জীৱ জন্তু কিবা কিবি আছে? জীৱ জন্তু বিশেষকৈ ইয়াতে আমাৰ নল গাহৰি আছে, লেওপাৰটো আছে, ধৰি লওক নাহৰফুটুকী বাঘ, ঠিক তেনেধৰণে আমাৰ হৰিণবিলাক আছে, তেনেকৈ ধৰণে কেটেলা পহু আছে। এনেকুৱা ধৰণৰ এইখিনি সন্ধিয়া টাইমত ওলাই আহে, আৰু সেইকাৰণে আমাৰ ৰাইজক সকলোকে কওঁ আমি যে 4 বজালৈকে আপোনালোকে ইয়াত আৰু বনভোজ খাই মেলি সকলোৱে ঘৰা ঘৰি যাব লাগিব। তাৰপিছত তেখেতলোকে আমাৰ জীৱ জন্তুবিলাক ওলাই আহে। অৰ্কিড পাৰ্কৰ ফুল কিবা সেই আমাৰ জৈৱ বৈচিত্ৰ যিখন উদ্যান কৰিছোঁ তাৰ লগতে আমি অৰ্কিড পাৰ্কো কৰিছোঁ আমি লগতে। আৰু পৃথিৱীৰ আটাইতকৈ যিটো দামী গছ মেহগনি, আমি মেহগনিও লগাইছোঁ। এতিয়া বহুতে মেহগনি গছ চিনি নাপায়, কমলাবাৰীলৈ আহিলে অন্তত মেহগনি গছবিলাক চিনি পোৱা যায়।
কাৰণ পৃথিৱীৰ আটাইতকৈ দামী কাঠ এতিয়া ধৰি লওক আজিৰ তাৰিখত 1 চেফটি কাঠৰ দাম তাৰ 12,000 টকা আৰু আমাৰ চেগুন তিতাচপা এইবিলাকতো 2,015তে পায়। তো তেনেধৰণে আমি মেহগনি কাঠো কৰিছোঁ ইয়াত আৰু ইয়াত নেচাৰেলি মেজাং কৰি আমাৰ মাধৈ মালতী বহমথুৰি এইবিলাক নেচাৰেলি ইয়াতে আছে। যোৱা বছৰতকৈ এইবাৰ এখন সহায় বেছি ভাল পাইছে। যোৱা 2টা বছৰেই মুঠতে কৰোণা যিয়ে তাক চলালে গোটেই বিশ্বতে ধৰি লওক আমাৰ বন্ধুস্থলীকে নাম কৰি থাকিলে আৰু এই বছৰ অলপমান আহিছে ৰাইজ, কিন্তু হ'লেও আকৌ নতুন যিটো অসুখে দেখা দিছে অমিক্ৰণ নেকি, সেইটো কাৰণে এতিয়াও তথাপিও মানুহ অলপ ক'ভিড প্ৰট'কল মানিয়ে এইবাৰ হেৰি কৰিছে। ক'ভিড প্ৰট'কল মনা হৈছে ইয়াত আৰু বিশেষকৈ প্ৰশাসনে যথেষ্ট সহায় কৰিছে এইবাৰ। আৰু এইবাৰ বিশেষকৈ আমাৰ বন্ধুস্থলীবিলাক যিটো এটা মাদক দ্ৰব্যৰ সেৱন কৰি যিটো এটা অলপ বিশৃংখলা সৃষ্টি কৰিলে অন্ততঃ সেইটো এবাৰ হোৱা নাই। তাৰ কাৰণে খুব ভাল এটা পদক্ষেপ ল'লে চৰকাৰে আৰু লোৱাৰ কাৰণে খুব ভাল এটা পৰিৱেশত আমাৰ ৰাইজে এতিয়া বনভোজ খাই যাব পাৰিছে ইয়াত। ধন্যবাদ।